তো নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান পথাৰৰ মাজত। মানে পথাৰলৈ আহিছিলোঁ। তাৰপাছত এতিয়া মানে কঠীয়া কিমান ডাঙৰ হৈছে তাক চাবলৈ আহিছিলোঁ আৰু কঠীয়া ধুনীয়া হৈ আছে আমাৰ। ৰ'ব দেখুৱাই আছোঁ। এইখিনি আমাৰ কঠীয়া কি ধুনীয়া লাগিছে দেখিছানে? পিছপিনে মজা লাগিছে, ধুনীয়া ডাঙৰ হৈ আছে এতিয়া। আৰু বেছিদিন নালাগে, ৰুব পৰা হ'বই আৰু। যদিও পথাৰ ৰোৱা নাই, কিন্তু বহুত ধুনীয়া লাগিছে পথাৰখন দেখিবলৈ। অলপ ৰখিলোঁ পথাৰৰ মাজত। এতিয়া ৰৈ ৰৈ আমনি লাগিলেগৈ আৰু কিমান ৰখিবি, ভোকো লাগিলেগৈ আৰু। এতিয়া ঘৰলৈকে গৈ থাকোঁ লাহে লাহে বুলি ভাবিছোঁ আৰু গৈ আছোঁ এতিয়া ঘৰলৈ। মোৰ পিছফালে এইটো পুখুৰী, আৰু এই পুখুৰীটোৰ কাষতে মানে ইপিনে ঘৰ এটাত, এইটো ঘৰটোত এই যে ঔটেঙা আচাৰ আছে। এই ঔটেঙা আচাৰ অকণমান দুটামান পাৰি লৈ যাওঁ বুলি ভাবিছোঁ, কাৰণ ঔটেঙা বহুত ভাল লাগে মোৰ খাবলৈ। আৰু ঔটেঙা এইবিলাক সৰি আছে বহুত, সৰিছে, বেয়া হৈছে নেকি, কিবা এটা গেলিছে নেকি, সৰি সৰি পৰি আছে তলত। এইবিলাক দেখিছেনে? ডাউকি এডাল লাগিব, গছজোপা বহুত ওখ আছে। ইয়াৰ পৰা ডাউকি এডাল লৈ লওঁ আৰু গৈ পাৰোঁগৈ। বেছি মই দুটামান পাৰিম আৰু। লৈ ল'লোঁ ডাউকি। নিচোন বা ঔটেঙা এটা পৰি দিলে মোবাইলটোতে। ধেৎ তেৰি, ভাল পানীত নপৰিলে মোবাইলটো। মোৰ ঔটেঙা পৰা হৈ গ'ল। এয়া 7টামান পাৰিলোঁ আৰু। এতিয়া ডাউকিডাল থৈ আহোঁগৈ। গৰমত ঔটেঙা খাব লাগে মানুহবোৰে, ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। কাৰণ মোক দেখি আৰু এজনী মানুহে পাৰিবলৈ আহিলে। মোৰ হৈ গ'ল, এতিয়া মই গৈ থাকোঁ, কাৰণ ৰ'দটো বহুত জোৰে দিছে, গৰমো উঠিছে বৰকতে। তাৰপাছত এতিয়া গৈ আছোঁ লাহে লাহে ঘৰলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এইয়া চেণ্ডেলযোৰ থৈ গৈছিলোঁ, পিন্ধি লওঁ। মোৰ কথাবোৰ শুদ্ধ নহ'বও পাৰে, বেয়া নাপাব, কাৰণ বৰ বেছি ভিডিঅ' বনোৱা মোৰ ইচ্ছাও নাই। এইটো আমাৰ গাঁৱৰ মেইন ৰাস্তা। এইপিনে সেইপিনে বৰমেচাৰি যাব পাৰে। তাৰপিছত এইপিনে ধৰক মেইন চাৰিআলি, মেইন ৰোড লাইকে সেদিকে। আৰু এতিয়া মই পকা ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ। আৰু মোৰ পিছফালে এইখন আমাৰ গাঁৱৰ LP স্কুল হয়। গৰুকেইটা বেছি ছাঁত জীয়াই আছে। এদিনীয়াকৈ ৰ'দ দিছে যে গৰমটো পূৰা বেছি হৈছে। ৰ'দ দিছে যে মালিকনী পূৰা ঘৰ মুচি আছে। আমাৰ বেটাও পূৰা লাগি আছে কামত। গৰম নাই উঠা বেটা। এতিয়া ধুনীয়াকৈ গা পা ধুই আৰু ভাত পানী খাই বৈ বহি আছোঁ ছাঁত। তাৰপাছত আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।